हेलो ब्रियन वेलकम टू उज्जवल्स ब्लग केइदिনৰ পৰা ব্লগ বনোৱা নাই বিজি আছিলোঁ সেইকাৰণে সো আজি এটা বম ব্লগ বনাবলৈ আহিছোঁ মই যিকেইখন ব্লগ বনাইছোঁ তাৰ ভিতৰত আজিৰ ব্লগটো বম ব্লগ হ'ব আজি আমি গৈ আছোঁ কোচবিহাৰ গৈ আছোঁ বাইক দি নহয় গাড়ী দি নহয় আজি গৈ আছোঁ কোচবিহাৰ চাইকেলেৰে ইয়াৰ পৰা কোচবিহাৰ ৪৬ কিলোমিটাৰ হয় খোজকাঢ়ি গ'লে ৮ ঘণ্টা লাগে আৰু গাড়ী বা বাইক দি গ'লে ১ ঘণ্টা লাগে চাইকেল দি কিমান ঘণ্টা লাগে নাজানো মেপত নেদেখায় সেইকাৰণে নাজানো সো আজি গৈ আছোঁ কোচবিহাৰ আচলতে আমি গাড়ী দি বা বাইক দি কোচবিহাৰ যাব পাৰিলোঁ হয় চাইকেল দি কিয় গৈ আছোঁ যোৱাকালি মনীষে মোক কল কৰিছে মানে আমাৰ যিটো ব্লগ বনাওঁ সেই ষ্টেণ্ডটো ভাঙিছে সো আৰু ব্লেক এটা এই ষ্টেণ্ডটো নালাগে ইয়াতে এভেইলেবল আছে কিন্তু ব্লেক ষ্টেণ্ড লাগে সেই ষ্টেণ্ডটো হালাকুৰা আগমনি আছাম মোড় বা তুফানগঞ্জতো খুজিছোঁ নাই আৰু এমাজনতো অৰ্ডাৰ দিছোঁ মানে নাই অৰ্ডাৰ নহয় সেইকাৰণে কোচবিহাৰ যাব লাগে কোচবিহাৰৰ পৰা লৈ আহিব লাগে কোচবিহাৰত আছে সেইকাৰণে কোচবিহাৰ যাব লাগে তাই যোৱাকালি কল কৰিছে যে কোচবিহাৰ যোৱাৰ কাৰণে আৰু মই কৈছোঁ গাড়ী দি যোৱাৰ কথা তাই কৈছে বাইক দি যোৱাৰ কথা মই ধেমালি কৰি কৈছোঁ যে চাইকেল দি যাওঁ নেকি তাই আৰু মোক চেলেঞ্জ কৰিছে চাইকেল দি যোৱাৰ কাৰণে দম তুলিছে চ' আজি গৈ আছোঁ কোচবিহাৰ চাইকেলেৰে যাম মই আৰু মনীষ দুজনে যাম চাইকেলে কোচবিহাৰ কোনো ঠাইত যোৱা নাই ইমান দূৰ চাইকেলেৰে চ' জোচটো ব্লেক হৈ আছে বহুত জোচ ওলাই আছে যোৱাৰ কাৰণে চাইকেল দি ইমান দূৰ যাম চ' এতিয়া ৭টা বাজিছে এতিয়া ওলাইছোঁ নহ'লে সন্ধিয়া হ'ব আহোঁতে আৰু মই কিবা খাই লওঁ তেওঁ আহি আছে আৰু তোমালোকেও কিবা খাই লোৱা চ' ফাইনেলি আহি পালে আহিছে চাইকেলখন লৈ চ' এইখন মোৰ কেটিএম হয় এইখন আৰু তাৰ এইখন হয় এইখন লৈয়ে আমি যাম কোচবিহাৰ চ' ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কোচবিহাৰ কিমান টাইম যে লাগে কোচবিহাৰ ওলাইলোঁ এতিয়া বাজি কেইটা বাজিছে আৰে দেখা নাযায় টাইমটা কটা হৈছে ৭:২০ হৈছে লেট হ'ল মানে ৭টাতো ওলোৱা কথা কিন্তু নহ'ল ৭:২০ হৈছে চ' ব্লগ কোচবিহাৰ চ' আমি এতিয়া আহিলোঁ হালাকুৰা দোকানবোৰ এতিয়াও খোলাই নাই আৰু আমাৰ হালাকুৰা বজাৰটো অলপ লেটকৈ খোলে কিছুমানে খুলিছে আৰু কিছুমান দোকান খোলাই নাই এতিয়া আৰু আমি যিটো মেইন ৰোড সেইটোত উঠিলোঁ এইখন আৰু আগত ৩১ নং ঘাইপথ আছিলে এতিয়া আৰু ১৭ নং হৈছে নাজানো কি হয় সেইটো চ' ৰোডত উঠিলোঁ এতিয়া যাম আৰু আমি এতিয়া আসাম মানে পাৰ হ'ম বেংগল পামেই সন্মুখত বেংগল আৰু আসাম আৰু বেংগলৰ বৰ্ডাৰ দেখাই আছোঁ এতিয়াও পোৱা নাই বেংগল পাম আৰু আমি পাই গ'লোঁ এইখন বেংগল আৰু এইটো আসামৰ কি কয় আৰু এইটো বেংগল চ' আমি এতিয়া আছোঁ বেংগলত ৪৫-৫০ মিনিট হ'ল ঘৰৰ পৰা ওলোৱা আৰু চোৱা এইটো এটা হয় মিল কি মিল এইটো প্লাইবৰ্ড মিল হয় এইটো আৰু আমি এতিয়া আহিলোঁ জোৰাইমঠ আহিলোঁ বেংগলৰ ৰাস্তাবোৰ বহুত ধুনীয়া হয় ন চোৱা আসামতকৈ বেংগল কিন্তু বহুত ডেভেলপ হয় বহুত ডেভেলপ হয় চব দিক দি আসাম বহুত ডেভেলপ আসামতকৈ বেংগল বহুত ডেভেলপ আৰু এইটো হয় জোৰাইমঠ এইফালে দি বক্সি যাব পাৰোঁ এইফালে দি আমি যাই আছোঁ তুফানগঞ্জ তাৰপিছত কোচবিহাৰ পাম আৰু কিমান দূৰ যাব লাগিব বেংগলত মানে চব দিক দি ডেভেলপ হৈছে আসামতকৈ কিন্তু এটা ইলেকশ্যন আহিল মানে হৈ গ'ল কাজিয়া কিমানজন মানুহৰ যে মৃত্যু হয় একদম সেইটো বেয়া লাগে আৰু ইণ্ডিয়াৰ যিমানবোৰ ষ্টেট আছে ষ্টেটতকৈ বেংগলটো মানে বেলেগ ধৰণৰ ইলেকশ্যনৰ টাইমত চোৱা ইয়াৰ পৰা কোচবিহাৰ হৈছে ৩৬ কিলোমিটাৰ শিলিগুৰি ১৭৬ কিলোমিটাৰ বাহৰি হৈছে ৮১৪ কিলোমিটাৰ আৰু আলিপুৰদুৱাৰ হৈছে ৫৫ কিলোমিটাৰ চ' আমাৰ যাব লাগিব কোচবিহাৰ চ' আৰু ৩৬ কিলোমিটাৰ আছে আকৌ যাব লাগিব ৩৬ কিলোমিটাৰ আৰু চোৱা কেনেকৈ ইমান ৰ'দত আছে বেয়া লাগে বহুত বেয়া লাগে
চাওঁ কিবা দি দিওঁ। চ' মই এতিয়া খুজি আছোঁ মোৰ 10 টকা আছেনে নাই চ' পাইছোঁ দে, মোৰ তাতে আছে দে, 10 টকা আছে, ভাল লাগিল। চ' 10 টকা আৰু বহুত বেয়া লাগে নহয় এনেকৈ চোৱা, ইমান ৰ'দত ছাতি লৈ আছে, বেয়া লাগে বহুত। চ' আৰু ইয়াত এটা মিল বনাই আছে, মিল হ'ব, কিহৰ বা মিল হ'ব নাজানো, বহুত ডাঙৰ মিল হ'ব এইটো, ৰাইচ মিল হ'ব এইটো। ঘৰ ক'ত? ইয়াতে ঘৰ। আৰু আজি জানা বহুত ৰ'দ হৈছে, বহুত ৰ'দ উঠিছে, তথাপিও যাব লাগিব, কিয়নো চেলেঞ্জ কৰিছোঁ, যাবতো লাগিবই। আৰু 25 কিলোমিটাৰ মান আছে, 25 কিলোমিটাৰ কম হ'ব। ভোক লাগিছে, বহুত ভোক লাগিছে, আৰু ভাত কণী খোৱা নাই, দুটা কণী খাই আহিছোঁ, বহুত ভোক লাগিছে। আৰু দোকান যাব লাগিব, যিটো দোকানত ফেন আছে, কিয়নো গৰম লাগিছে, বহুত গৰম লাগিছে, আৰু বহুত আনকমফৰ্টেবল লাগি আছে, কিয়নো আচলতে মই জিন্স পেণ্ট নিপিন্ধোঁ, তথাপিও আজি পিন্ধিছোঁ, মানে যিবোৰ আগতে পিন্ধিছে সেইবোৰ লেতেৰা হৈ গৈছে আৰু ধুই নাই, আৰু সেইকাৰণে জিন্স পেণ্ট পিন্ধিছোঁ, আৰু মই জিন্স পেণ্ট নিপিন্ধোঁ এনে। চ' আজি পিন্ধিছোঁ, আৰু বহুত টাইট হয় জিন্স পেণ্টটো, 3 বছৰ হ'ল, বহুত আনকমফৰ্টেবল লাগি আছে। চ' এটা দোকান ভাল পালোঁ আৰু আহিলোঁ, এইটোতে এতিয়া খাম, ভাতে খাম, আৰু চাইনিজ খাব, আৰু মই এতিয়া মাছ ভাতে খাওঁ, আৰু আমাৰ KTM বোৰ ইয়াতে থৈ দিছোঁ। গৰম লাগিছে, ফেনটো দি আছোঁ, পূৰা গৰম লাগিছে। আৰু ইয়াত কি জানা, এটা কথা কৈ আছোঁ, আমাৰ ইয়াত যেনেকুৱা নিৰামিষ ভাতৰে দাম 60 টকা কৰি লয়, আৰু ইয়াত মাছ ভাত, মাংস ভাত 70 টকা, মাছ ভাত 60 টকা, আৰু নিৰামিষ 40 টকা। আৰু আমাৰ ইয়াত নিৰামিষে হয় 60 টকা, আৰু মাছ ভাত, মাংস ভাত হ'লেতো 100ৰ ওপৰত হয়, দাম কম আছে ইয়াত। পূৰা গৰম লাগিছে, অলপ ৰেষ্ট লওঁ। চ' ভাত আহিছে, আৰু ভোক লাগিছে, খাই লওঁ। ভোক লাগিছে, পূৰা ভোক লাগিছে। চ' হৈ গ'ল খোৱা, এতিয়া অলপ ৰেষ্ট কৰিলোঁ, 5 মিনিটমান ৰেষ্ট কৰিলোঁ, আহিলোঁ যে ইমান দূৰ ৰেষ্ট কৰা নাই, 5 মিনিটমান ৰেষ্ট কৰিলোঁ। এতিয়া KTMখন লৈ যাম, আৰু 10 কিলোমিটাৰমান, 10 কিলোমিটাৰ নহয়, 8-9 কিলোমিটাৰ আছে। এতিয়া আৰু বহুত ভাল লাগি আছে, এনাৰ্জিটো আৰু বহুত বাঢ়িছে। আগত 100ৰ ভিতৰত 95 আহিছে, এতিয়া আৰু আকৌ 100 হৈ গৈছে এনাৰ্জি। চ' চবেই মাস্ক পিন্ধিছে, ময়ো মাস্ক পিন্ধিলোঁ, আৰু চ' এতিয়া পোৱা নাই, পামেই আৰু ইয়াত এটা বস্তুৱেই ভাল লাগিল, চব মানুহে মাস্ক পিন্ধিছে, আৰু বেছি দূৰ নহয়, আৰু 2-3 মিনিট গ'লে পাই যাম কোচবিহাৰ। মই কেতিয়াও ভাবিব পৰা নাই কোচবিহাৰ ইমান দূৰ চাইকেলেৰে আহিম। চ' আমি ফাইনেলি আহি পালোঁ, কোচবিহাৰ আহি পালোঁ, 4 ঘণ্টা লাগিল আহোঁতে, 7:20 ওলাইছোঁ, এতিয়া 11:20 বাজি আছে, 4 ঘণ্টা লাগিল আহোঁতে, আৰু আধা ঘণ্টামান ৰেষ্ট কৰিছোঁ, লদ খাইছোঁ, আধা ঘণ্টা বাদ দি আৰু 3.5 ঘণ্টা চাইকেল চলাইছোঁ, আৰু বহুত টায়াৰ্ড হৈছে, আহি পালোঁ। এতিয়া খুজিব লাগিব, দোকানটো ক'ত আছে, আৰু মই ভালকৈ নাজানো, কোচবিহাৰ আজি মই 4 দিন আহিলোঁ, আগত 3 দিন আহিছোঁ, 3 দিনমান ভালকৈ নাজানো ক'ত কি আছে, এতিয়া খুজিব লাগিব, এতিয়া খুজিম ক'ত কি আছে, বহুত টায়াৰ্ড হৈছোঁ। চ' দোকান বিচাৰি নাপায়, ৰাজবাৰীয়ে আহিলোঁ, থৈছোঁ ৰাজবাৰীখন, ৰাজবাৰীয়ে পাই গ'লোঁ, কিন্তু তেওঁ দোকান বিচাৰি পোৱা নাই। ভালকৈ দেখাই আছোঁ ৰাজবাৰীখন, এদিন আহিছোঁ দেই ৰাজবাৰীত। চ' এইখনে হয় ৰাজবাৰী, আৰু কৰোণাৰ কাৰণে বন্ধ দিছে, মই এইবাৰে আহিছোঁ ৰাজবাৰীত। ব'ল, আমি যিটো কাৰণত আহিছোঁ সেইটো কাম কৰোঁ, ব'ল। কেইটামান দোকানত ক'লোঁ, আৰু ইয়াত নাই, চক বজাৰ যাব লাগিব, চক বজাৰ ক'ত আছে নাজানো, মানুহক সুধি যাব লাগিব, চক বজাৰ ক'ত আছে, এতিয়া গৈছোঁ চক বজাৰ। চ' আমি এতিয়া চক বজাৰ আহিলোঁ, এতিয়া চাইকেলখন থৈ দিলোঁ,
থৈ দিয়ে এতিয়া খুজিব লাগিব চাইকেল লৈ আৰু কিমান যাম এতিয়া খোজকাঢ়িয়ে যাওঁ মোবাইল ভিডিঅ' কৰিছে নহয় নাপালোঁ ব্লেক দোকানত যাব লাগিব এটা দোকানত আহিলোঁ আৰু এইটো পাইছোঁ ইমান ভাল নহয় এইটো চব মালিকটো নাই আৰু আহি আছে মালিকটো সেইকাৰণে ৱেইট কৰি আছোঁ আৰু এটাই আছে বহুত কেইটা দোকানত খুজিলোঁ কিন্তু পোৱা নাই পাইছোঁ আৰু এটা ইমান ভাল নহয় এইটো সৰু আৰু এনেকুৱাই অলপ সৰু মই যেনেকুৱা বিচাৰি আহিছোঁ সেনেকুৱা আৰু পোৱা নাই মালিকটো আহি আছে আহোঁ আৰু চ' আকৌ আহিছোঁ যিটো দোকানত মানে চাই গ'লোঁ সেইটো দোকানতে আহিছোঁ প্ৰথমতে আহি 10 মিনিটমান ৱেইট কৰিলোঁ তাৰপিছত আহিলে এতিয়া আহি আকৌ ৱেইট কৰি আছোঁ কিয় ৱেইট কৰিলে একো নহয় মানে ফেনে হাৱাটো খাই আছোঁ তো এনেই ৰ'দতে ঘূৰিলোঁ টায়াৰ্ড হৈ গৈছোঁ ত' একো নহয় ৱেইট কৰি আছোঁ দে আৰু ইমান ৰ'দততো চাইকেল চলাই যাব নোৱাৰোঁ চ' এতিয়া 3টা 3:30 ওলাম আৰু দে 4 ঘণ্টা লাগে ন সন্ধিয়া হ'লে হ'ব আৰু ইমান ৰ'দত চাইকেল চলালে একদম চেজ হৈ যাম চ' ফাইনেলি এই দুটা ল'লোঁ আৰু এই দুটাত পৰিল 700 750 মান পৰিল 750 মানে আৰু বাকীখিনি কাম নহ'ল আৰু কমপ্লিট আৰু যিটো কিনিব লাগিছিল মানে মাইকটো হেডফোনটো সেই মাইকটো হেডফোনটো নহ'ল আৰু বহুত খুজিলোঁ আৰু নাপালোঁ এতিয়া ঘৰত যামেই আৰু বহুত ৰ'দ ওলাইছে আৰু নোখোজোঁ এতিয়া ঘৰতে যাম কিনিলোঁ মানে এইটো মানে সন্ধিয়া হ'লে ভাল হ'ব মানে ইয়াত লাইটটো আছে ত' ইয়াত লাইট আছে বেটাৰী লগাবলৈ বেটাৰীটো খুলিছে প্ৰথমে টেষ্ট কৰি দেখাইছে ইয়াৰ দাম হৈছে 220 টকা কৈছে চ' এইটো হ'ল আৰু মই এইটো চেক কৰি দেখাইছোঁ ভিডিঅ'টো কেনেকুৱা হয় দে চ' এইটো লগাইছোঁ ডাঙৰটো লগাইছোঁ এনেকুৱা ত' ইয়াৰ মাইকটো নাপালোঁ আৰু এইটো বেয়া লাগিল ইমান দূৰ আহিলোঁ বহুত খুজিলোঁ কিন্তু নাপালোঁ আৰু খুজিলে আৰু পাব পাৰোঁ কিন্তু বহুত খুজিলোঁ ৰ'দ বহুত ওলাইছে আৰু টায়াৰ্ড বহুত সেইকাৰণে আৰু চ' আজি এনেকৈ ঘৰত যাম কিন্তু এটা পালোঁ আৰু এটা লাগিছিল দুজন আহিছোঁ ন আৰু 4-5 দিনৰ ভিতৰত আৰু এটা আহিব চ' এতিয়া আমি ঘৰত যাম কেনে হ'ল আৰু যিটো ষ্টেণ্ড দিলে সেইটো দি ভিডিঅ' বনাই আছোঁ মোবাইলত চাৰ্জটো নাই মানে চাৰ্জ দিছোঁ হোৱা নাই মই ভাবিছোঁ হৈছে ফুল চাৰ্জ হোৱা নাই 40% চাৰ্জ আছিল এতিয়া 15% চাৰ্জ আছে সেইকাৰণে ভালকৈ দেখাব পৰা নাই কোচবিহাৰখন ভালকৈ দেখাব পৰা নাই আৰু মই যিটো কিনিলোঁ আমি ষ্টেণ্ডটো চক বজাৰৰ পৰা কিনিলোঁ আৰু আমাৰ চাইকেলবোৰ ইয়াতে থৈ দিছোঁ এই চাইকেল দেখিছে ইয়াতে চাইকেলখন থৈ দিছোঁ এতিয়া ঘৰত যামেই আৰু বহুত ৱেইট কৰিলোঁ বহুত খুজিলোঁ কিন্তু নাপালোঁ আৰু কি জানা আৰু মাইকটো আৰু স্পীকাৰটো নাপালোঁ এইটো বেছি আছিল মানে স্পীকাৰটো সেই স্পীকাৰটো নাপালোঁ অৰ্ডাৰ দিব লাগে অৰ্ডাৰ দিওঁতে আৰু লেট আছে কি হয় এতিয়া ঘৰতে যাম ফাইনেলি পানীবোৰ খাই এতিয়া ওলালোঁ KTM-খন লৈ এতিয়া যাম আৰু চিধা ঘৰত বহুত ৰ'দ হৈছে উঠিছে তথাপিও যাব লাগিব ন যাবলৈ ওলালোঁ KTM-খন লৈ আৰু মোবাইলতো চাৰ্জ নাই 10% চাৰ্জ আছে ঘৰত যাম এতিয়া জোচটো আছে কমা নাই জোচটো কিন্তু টায়াৰ্ড বহুত চোৱা কি ৰ'দ তথাপিও গৈ আছোঁ ইমান ৰ'দত জোচটোৱে বেলেগে বহুত ৰ'দ কিন্তু তথাপিও গা পা একদম লেতেৰা হৈছে ঘৰত গৈ ফ্ৰেছ হৈ পূৰা আছে বাঘৰ এটা বস্তু দেখাই আছোঁ গণ্ডাৰ আৰু ডাইনাছৰ ওলাইছে পানী খাবলৈ আহিছে পুখুৰীত পূৰা সেইটো গণ্ডাৰ হয় আৰু ডাইনাছৰটো এই যে দেখাই আছে এইটো ডাইনাছৰ পানী খাবলৈ আহি আছে সেইটো আৰু চোৱা ইয়াত গণ্ডাৰটো আৰু ডাইনাছৰটো কিয় বনাইছে নাজানো ভালকৈ এনেই ধেমালি কৰোঁ যে পানী খাবলৈ আহিছে ইয়াত
পুখুৰীত পানী খাবলৈ আহিছে ভালকৈ নাজানো ভালকৈ দেখাই আছোঁ এইটো ডাইনাছৰ হয় কিহেদি বনাইছে নাজানো আৰু এইটো হয় গণ্ডাৰ সেই পুখুৰীটো দেখিছে সেই পুখুৰীটোত চাগে পানী খাবলৈ আহিছে চ' মই যেতিয়া আহি আছিলোঁ তেতিয়া ভাত ৰান্ধি আছিলোঁ আৰু হাতটো কপালত দি মানে কান্ধি আছিল যে চ' বৰষুণ এতিয়া কিবা ৰান্ধি আছে এতিয়া বৰষুণ পৰি আছে আৰু চ' বৰষুণ যদি আহে ৰান্ধা কিন্তু নহয় আৰু তেওঁ নাজানো কি খাব তেওঁ কিন্তু কান্ধি আছিল কিন্তু মই অহাৰ পৰা কাৰণে নাকান্ধে আৰু বহুত বেয়া লাগে এইবোৰ দৃশ্য চাই মোবাইলটো চুইচ অফ হৈ গৈছে আসাম বেংগল যিটো বৰ্ডাৰ আছে তাতে কৰোণা টেষ্ট কৰিছোঁ দেখাব পৰা নাই মানে মোবাইলটো চুইচ অফ হৈ যোৱাৰ কাৰণে চ' এতিয়া আমি 7টাত ঘৰত আহিছোঁ ফ্ৰেছ হৈ কিনে ফ্ৰেছ হৈ মোবাইলটো চাৰ্জ দি এতিয়া চ' যিটো আমি চেলেঞ্জ কৰিছোঁ সেই চেলেঞ্জটো ছাকচেছ হৈছোঁ ভাল লাগি আছে আৰু 12 ঘণ্টা 7টাত ওলাইছোঁ আৰু 7টাত আহি ঘৰত পাইছোঁ তাৰপিছত 2 ঘণ্টা ঘূৰিছোঁ আৰু যাওঁতে 4 ঘণ্টা আহোঁতে 4 ঘণ্টা লাগিছে 4 ঘণ্টাৰ ভিতৰত আধা ঘণ্টাকৈ বাদ দিয়ে 7 ঘণ্টাৰ বেছি হ'ব চাইকেলে চলাই আছিলোঁ 7 ঘণ্টা চাইকেল চলাইছিলোঁ বহুত টায়াৰ্ড ফিল কৰি আছোঁ গা পা একদম বিষ হৈ গৈছে তথাপিও ভাল লাগি আছে কিয়নো চেলেঞ্জটো ছাকচেছফুল হৈছোঁ যে মই ভবা নাছিলোঁ যে 100 কিলোমিটাৰৰ ওপৰত হ'ব বেছি হ'ব আৰু কোচবিহাৰৰ ভিডিঅ'খন ভালকৈ বনাব পৰা নাই কিয়নো তাতে মানে বহুত ৰ'দ উঠিছে ন আৰু দোকানবোৰো নাজানো ভালকৈ ক'ত কি আছে সেইকাৰণে বেছি ঘূৰা নাই আৰু যিটো কাৰণত গৈছোঁ আচলতে মেইন উদ্দেশ্য আমাৰ চেলেঞ্জটো আছিল মানে আচলতে গাড়ী দি যাব পাৰিলোঁ হয় বাইক দি যাব পাৰিলোঁ হয় কিন্তু চাইকেল দি গৈছিলোঁ মেইন চেলেঞ্জটো ছাকচেছ কৰাৰ কাৰণে আৰু যিটো কাৰণত গৈছোঁ মানে সেইটো পাইছোঁ কিন্তু যেনেকুৱা চাইছোঁ তেনেকুৱা পোৱা নাই আৰু হেল্ল' মানে মাইকটো বা স্পীকাৰটো পোৱা নাই অৰ্ডাৰ দি আহিছোঁ আকৌ যাব লাগিব আকৌ গ'লে আৰু গাড়ী দিয়ে যাব লাগিব কিন্তু ভাল লাগি আছে চ' এই যে মই যে চেলেঞ্জটো জিকিছোঁ ছাকচেছফুল হৈছোঁ এই চেলেঞ্জটোৱে মোক বহুতো হেল্প কৰিব মই নেক্সটত যেতিয়া চেলেঞ্জ কৰিম সেই চেলেঞ্জটোত মোক বহুতো উৎসাহ যোগাব আৰু বহুত হেল্প কৰিব চ' আজিৰ ভিডিঅ'খিনি এইখিনিয়ে বহুত টায়াৰ্ড হৈছোঁ